গাড়ী চাড়ী উলিয়াবই পৰা নাই। গাড়ী চাড়ী একদম ঠাণ্ডা লাগব বুলি ঢাকান দিয়ে দিছোঁ। গামছা পিন্ধি অৱস্থা হৈছে। হাফ পেণ্ট এটাও নাই, চব ভিজি গৈছে। চাওকচোন বোলে গাঁৱত কেনেকৈ মেলি থৈ দিব লগা হৈছে। Hey guys, welcome back to my YouTube channel. Guys, agar देखिए বৰষুণ মানে পানী আছে নাকি? বাপৰে বাপ। Guys, এগুলা চাওক বোকা উঠি গৈছে। গাড়ী উলিয়াও কিন্তু গাড়ী চাড়ী উলিয়াবই পৰা নাই। গাড়ী চাড়ী একদম ঠাণ্ডা লাগব বুলি ঢাকান দিয়ে দিছোঁ। বৰষুণৰ কথা না, জ্বৰ চৰ উঠি যাব পাৰে। অলপ পথাৰ চথাৰ অলপ দেখিলোঁ অলপমান। গাইছ অলপ আহিছোঁ বাহিৰত দেখি পানী চাওক এবাগে পানী চাওক ৰাস্তা পাবই বগা বগা হৈ গৈছে। এই ওপৰৰ পৰা ইমান বৰষুণটো মাৰে। চাওক ছাতা লৈ অৱস্থা এইবিলাক নাই, ভাঙি গৈছে বৰষুণৰ কোবতে ভাঙি গৈছে। চাওক এই যোৱা বছৰতো এই ৰাস্তাৰ ইয়াতে এককাল পানী, মেইন ৰাস্তাত চব বগা বগা হৈ গৈছে। শেষ দেখা শেষ শেষ সার এই রয় কিমান মাৰে ইয়াৰ। কিছুমানে বা মাছ মাৰছি, কোনোবাই বা আৰু ঘৰতে থাকিব পৰা নাই। গাইছ যোৱা বছৰ দি ইফালে মানুহ এটা ভাহি আছিল, ভাহি মানে দে তাৰ এই এখিনি জেগাত পাইছে। গাইছ পানী চাওক পানী বাঢ়িয়ে আছে বাপৰে। আগতে এই খুঁটিটো তাকে গেলি এই খুঁটাটো যি আছে তাকে গেলি পানী আছিল, তাৰ পৰা আহিয়ে বেছি পানী বেলেগ লেভেলত বাঢ়ি আছে। এই বাঢ়ি পেলিটো বাপৰে ইমানমান বছৰ ইমানমান আছে আৰু কি হ'ব পাৰে। গাইছ কাপোৰগিলা দেখছি নাই কেনেকৈ মেলি থ'ব লগা হৈছে। আৰু গামছা পিন্ধি অৱস্থা হৈছে। হাফ পেণ্ট এটাও নাই, চব ভিজি গৈছে। চাওকচোন বোলে গাঁৱত কেনেকৈ মেলি থৈ দিব লগা হৈছে। শেষ দেই আৰু গাইছ শেষ।